আৰু ৰাতি আজি 12টা বজাত পূজা কৰিবলগীয়া হৈ গ'ল আমাৰ। তো পৰিৱেশটো অলপ দেখাইছোঁ আপোনালোকক। মই চাই লওক দেখিছে। তো হেল্ল' গাইজ, গুড নাইট বুলিয়ে কৈছোঁ আৰু নাইটে হৈ আছে। ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আজি আমাৰ নতুন পইণ্ট এটা খনন কাৰ্য আৰম্ভ কৰিব, গতিকে এতিয়া নাৰিকল ভঙা কিবা কিবি পৰ্ব আৰম্ভ হ'ব। সেই মুহূৰ্তখিনি অলপ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব আৰু ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিছে 11টামান বজাত আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আমাৰ লাষ্ট ডিউটি ঘৰলৈ গৈ যিমানবিলাক কমেণ্ট আছে, আপোনালোক কুৱেশ্যন আছে, সকলোবিলাক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিম। I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay. আৰু আজি দিনটোতে আমাৰ এটা নতুন পইণ্ট নতুন জেগাত খনন কাৰ্যটো আৰম্ভ হ'ব, গতিকে আমি সকলোৱে সাজু হৈছোঁ। আৰু এইফালে বস্তু এটা দেখাইছোঁ আপোনালোকক, জুই, আগ আৰু ফায়াৰ গোটেইকেইটা ভাষাত লিখি থৈ দিয়া আছে। আৰু ইয়াতে থাকে টিংকেইটা দেখিছে, টিংকেইটাত থাকে বালি। আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ, ওপৰত সকলোখিনি কাম হ'ব। আৰু আকৌ দেখাই দিছোঁ এইফালে দেখিছে। তাৰপিছত এনেকৈ ওপৰলৈ যাম আমি, ওপৰলৈ গৈ মেলি ওপৰতে সকলোখিনি নাৰিকল ভঙা কিবা কিবি কাম হ'ব। আৰু এতিয়া গৈ আছোঁ, বলক আপোনালোককো দেখাই আছোঁ। মোৰ চেহেৰাটো অলপ দেখাই দিছোঁ আপোনালোকক কেনেকুৱা হৈ আছে গৰমত। ইমানেই গৰম নহয় আজি, কি কৰিব আৰু বলক ওপৰলৈকে যাম। আৰু এইটো যে দেখিছে, এইটো আমাৰ মাষ্টাৰ বুচিং, লগতে আছে আমাৰ বিটটো 26 ইঞ্চৰ বিটটো। ইমান ডাঙৰ বিট, প্ৰথম সোমোৱা বিটটো ডাঙৰ হয়, হলটো ডাঙৰ হয়, গতিকে তাৰ পাছতে সৰু হৈ আহি থাকে চাইজবিলাক। আৰু এইটো দেখিছে মাষ্টাৰ বুচিং বুলি কয়। ইয়াতে টুলছৰ নামো অলপ কৈ দিছোঁ। আৰু এনেধৰণে হেং কৰি থৈ দিয়া আছে, ড্ৰিলিং কৰিবলৈ ৰেডি কৰি থৈ দিয়া আছে সকলোখিনি। অলপ দূৰৰ পৰা অলপ দেখাই দিছোঁ দৃশ্যখিনি। আৰু লগতে এইফালে পূজা বস্তুবিলাকো সামগ্ৰীবিলাক আহি গ'ল আমাৰ ওপৰত। সকলোৱে এতিয়া পূজা কৰিব, ফুল পাতি যিমানবিলাক পূজা কৰিবলগীয়া বস্তু আছে সকলোখিনি আহি গ'ল। আৰু এইফালে এইটো সুমিয়াই দিয়া হৈছিলে, ভিতৰত টেষ্টিং কৰা হৈ আছিলে আপ ডাউন কৰি। গতিকে এতিয়া পূজা কৰা হ'ব আৰু দেখাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এতিয়া ৰাতিপুৱা 12টা বাজিছে আৰু দেখিছে। আৰু এইফালে আমাৰ পূজা কৰিবলৈ আৰম্ভ কৰি দিয়া হ'ল, গতিকে বেছি দেৰি নকৰোঁ সকলোৱে। আৰু ইয়াতে সকলোৱে যাতে ভালে কুশলে যায়, এই পইণ্টটো আমাৰ ভালে কুশলে যাতে সকলোখিনি কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ যাতে সমাপ্ত হয়। আৰু এই আমাৰ কণ্টেক্টটো এই পইণ্টটোৰ লগতে সমাপ্ত হ'ব, গতিকে সকলোখিনি ভালকৈ যাতে সমাপ্ত হয় তাৰে আশা কৰি সকলোৱে আমাক আশীৰ্বাদ কৰিব যে যাতে আমি এই পইণ্টটো সুকলমে সমাধা কৰিব পাৰোঁ, সুকলমে সম্পূৰ্ণ কৰিব পাৰোঁ। তাকে আপোনালোকে আশীৰ্বাদ কৰিব।
থলকে আকৌ ফালে আহি থাকে আৰু এনেধৰণে পূজা পাতল কৰি আমি ভিতৰলৈ মানে মাটিৰ ভিতৰত হলদৰ ভিতৰত বিটটো ভৰাই দিলোঁ আৰু এনেকৈ যাতে ভালকৈ ড্ৰিলিং কৰি সমাপ্ত কৰি ওলাই আহে আৰু তাৰে আশা কৰি আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে এই পইণ্টটো সুকলমে সমাপ্ত কৰিব পাৰোঁ আৰু যিমানখিনি পইণ্ট আমি কৰিলোঁ খনন কাৰ্য কৰিলোঁ কোনো অসুবিধা নোহোৱাকৈ সম্পূৰ্ণ হ'ল আৰু এই কণ্টেক্টৰ শেষ পইণ্টটো যাতে শেষ খাতটো যাতে সম্পূৰ্ণ ভালকৈ হয় আশীৰ্বাদ কৰিব